গরুর মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় मूर्तु। ऐसे गरुड़ मांस खाने वाला को मैं छोड़ने वाला नहीं हूँ एज पर लॉ। मैं खुद FIR डालूंगा। मैं किसी को धमकी नहीं देता हूँ, लेकिन पुलिस थाना में FIR डालना मेरा भी अधिकार है। इलेक्शन और पिছত कैटल प्रिवेंशन एक्टत देउताक माकर ऊपर मैं एक्शन লৈ আছো। बाकी सब मैं मानिम, गरुड़ मांस খোৱা मैं नामानो। एटु कोन হয় কি বাহাদুরি দেখাই আছে। আমি কি হিন্দু মানুহবোৰ মৰি গলো? কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত সহি কৰিছিল, সেইখন সংবিধানত এটো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটো মানিব লাগে। খুনকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো। কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকি সব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এটো কোন হয় কি বাহাদুৰি দেখাই আছে। আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আরে মই পৃথিবীক টার্গেট করিম যদি গরুর মাংস খাই। মই পৃথিবীক টার্গেট করিম, গরুর মাংস নহব। ঈদত ধুবুৰীত গরুর মাংস আনাৰ কাৰণে মই শুট এণ্ড সাইট অৰ্ডাৰ দিছিলো। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গরুর মাংস জায়গাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে এইবিলাক? যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক সাপোৰ্ট কৰি আছে নহয়, তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব, শংকৰদেৱক অপমান নকৰিব, বটদ্ৰৱাক অপমান নকৰিব, মাজুলীক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক কোনো এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আরে জেনজি ওলাইছে, জেনজিয়ে গরু খায় নেকি? মোক এইবিলাক নকবাই। গরুর মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় मूर्तु। अरे देखो, असम में कैटल प्रिवेंशन कानून है। सार्वजनिक रूप में बीफ खाना 3 साल का जेल है। यहाँ कामाख्या मंदिर है, यहाँ बटद्रवा है, यहाँ माजुली है, यहाँ खतराधिकार रहते हैं। ऐसे गरुड़ मांस खाने वाला को मैं छोड़ने वाला नहीं हूँ एज पर लॉ। मैं खुद FIR डालूंगा। मैं किसी को धमकी नहीं देता हूँ, लेकिन पुलिस थाना में FIR डालना मेरा भी अधिकार है।